নমস্কাৰ। আজি পুনৰ অনুগল্প গোটৰ ধুনীয়া ধুনীয়া অনুগল্পসমূহৰ মাজৰ পৰা দুটি অনুগল্পলৈ পাঠ কৰিবলৈ লৈছোঁ। প্ৰথমটো অনুগল্প লোহিত নাথৰ লিখন। সি অহাৰ কথা আছিল। তাই আকুলতাৰে অপেক্ষা কৰিছিল। ৰৈ ৰৈ প্ৰচণ্ড অভিমান সামৰি বুকুৰ পৰা নামটো মচি তাই আনৰ ঠিকনা হৈ গৈছিল। সেইদিনা সি আহিছিল। আকস্মিক দুৰ্ভাৱনাটোৱে তাৰ দুই কান্ধৰ তলত এযোৰ কৃত্ৰিম অৱলম্বন চিৰদিনৰ কাৰণে আঁৰি দিছিল। তাই আন্ধাৰতে ৰ'ল। সিও পোহৰ নহ'ল। দ্বিতীয়টো অনুগল্প অপৰাজিতা দত্তৰ অন্যায়। সৰহ মাংস থকা বাতিটো তাইৰ দেই। মাকৰ কথাষাৰ আজি ওলোটা লাগিল তাইৰ। ভুল শুনিছে বুলি নোলোৱাকৈয়ে ৰৈ থাকিল। মাকে বাতিটো তাইৰ ওচৰ চপাই দিলে। ছোৱালীজনীৰ মৃত্যুৰ কাৰণ পুষ্টিহীনতা। ডাক্তৰে ৰিলিজ ৰিপৰ্টত লিখিছিল। আশাকৰ্মীগৰাকীয়ে সিদ্ধান্ত মুহূৰ্ততে লৈ লৈছিল। এই অন্যায় নিজৰ ছোৱালীজনীক তেওঁ আৰু নকৰে। ধন্যবাদ।